এয়া আমি শিলপুখুৰী নৱগ্ৰহ মন্দিৰত গৈছিলোঁ। আজি 26 মে' 2024 চন। আমাৰ বিয়াৰ 11 বছৰ হ'ল আজি। 2013 26 মে'ত আমাৰ বিবাহৰ দিন আছিলে। তেনেকৈ বিবাহ বাৰ্ষিকীটো বা মেৰেজ এনিভাৰ্চেৰীটো আমি খুব এটা ডাঙৰকৈ উদযাপন নকৰোঁ। ফাৰ্ষ্ট দুবাৰ অলপ কৰিছিলোঁ। ফাৰ্ষ্ট দুবাৰ আলহী গোটে মাতি অলপ চেলিব্ৰেট কৰিছিলোঁ, কিন্তু তাৰপিছত সময় সুবিধা নিমিলে, যিহেতু ব্যস্ত থাকে। প্ৰতি বছৰে আমি হয়তো কামাখ্যা মন্দিৰ নহ'লে নৱগ্ৰহ মন্দিৰত আমি দৰ্শন কৰোঁ। গৈ আৰু দেৱতা আমি মন্দিৰ দৰ্শন কৰিলোঁ। দৰ্শন কৰি উঠি সেয়া আপোনাৰ শিলপুখুৰী যিটো নৱগ্ৰহ মন্দিৰ, তাত যাবচোন তেওঁলোকে, যিসকলে যাইতো ভালেই পায়। দৰ্শন কৰি মন্দিৰটো এপাক ঘূৰিব লাগে। মন্দিৰৰ বেক চাইডত আমি এনেকৈ ফটো উঠিলোঁ, ফূৰ্তি কৰিলোঁ, খুব মনটো ভাল লাগে। আমি পূজা বুলি বিশেষ খুব ডাঙৰ নহয়, ব্ৰাহ্মণ এজন লৈ কিনে আমি সংকল্প বুলি ক'লে তেওঁলোকে আটাইকেইটা গ্ৰহৰ পূজা কৰি দিয়ে। মনটো পাতল কৰে। সৰুকৈ এনেকৈ বিবাহৰ দিনটো আমি 11 বছৰৰ এনিভাৰ্চেৰীটো 11 বছৰ এনিভাৰ্চেৰীটো এনেকৈ আমি চেলিব্ৰেট কৰিলোঁ। মন্দিৰ দৰ্শন কৰি এপাক চাৰিওফালে প্ৰদক্ষিণ কৰি যাব ওলালোঁ। সকলোৱেতো জানেই, আহেও বাৰু। গুৱাহাটীৰ বাহিৰত থকা লোকসকলে চাগে খুব এটা নাজানিব পাৰে, আপোনালোকে যাব পাৰে শিলপুখুৰী নৱগ্ৰহ মন্দিৰ। মইতো বহুতখিনি ফল পাওঁ ইয়াতে গৈ, বহুত মনটো ভাল লাগে দৰ্শন কৰি আমি যোৱাৰ সময়ত। Start trading on Olim. এইদৰে আমি ইয়াৰ 11 বছৰৰ যিটো মেৰেজ এনিভাৰ্চেৰী মই কটালোঁ মন্দিৰত যাব ওলাইছোঁ আৰু পূজা পাতল কৰি। বহুতে ভাল লাগিলে দেই, ধুনীয়াকৈ গ'ল। তাতে আমি যাই ঘৰত অকণ ৰেষ্ট লৈ, ভাত পানী খাই অকণ ৰেষ্ট লৈ সন্ধিয়া আকৌ অকণ ওলাই গৈছিলোঁ বজাৰলৈ বুলি। কিন্তু ইয়াৰ মন্দিৰত যোৱা ভিডিঅ' এটা সৰুকৈ আমি ব্লগ এটা বনাওঁ, সৰু ভিডিঅ' এটা মেমৰি হিচাপে ৰাখি থৈছিলোঁ আমাৰ বিয়াৰ সময়বোৰে। মোৰ সৰু চেনেলৰ সৰু ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে তাকে